ধন্যবাদ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল মহাজন দেউতা। আজি আকৌ বহুদিনৰ বুঢ়ীটোৰ মূৰত আপোনালোকৰ ওচৰলৈ পুনৰ ঘূৰি আহিছোঁ আৰু আজি এটা বিশেষ স্পেচিয়েল দিনৰ কাৰণে আহিলোঁ। যে অহাকালি হ'ল 25 তাৰিখ ইংৰাজী মাহৰ মে'ৰ আৰু আজি 24 মে' 9 জেঠ আৰু অহাকালি হ'ব 10 জেঠ অসমীয়া মাহৰ। চ' অহাকালি আমাৰ আলেকজাৰী গাঁৱৰ বিহুখন আছে। চ' তাকে অলপমান দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ আপোনালোকক যে কেনেকুৱাকৈ পৰৱৰ্তী কাৰ্যবিলাক সুকলমে চলি যায় আৰু আগৰ দিনা কিছুমান কাৰ্য কেনেকুৱাকৈ থাকে, কেনেকুৱাকৈ মানুহবিলাকে অলপমান ইমান দিনৰ কষ্টৰ মূৰত যে এখন বিহু সম্ভৱ হৈ উঠে। চ' তাকে দেখুৱাবলৈ অলপমান চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি যাব আৰু যদি নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি যাব আৰু কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাব। চ' আশা কৰোঁ আপোনালোকে ভাল পাব আৰু কিছুমান মাজত নতুন নতুন টুইষ্ট আছে। যদিও ভিডিঅ'টো অলপ দীঘলীয়া হৈছে তথাপিতো আপোনালোকে চাই অশান্তি নাপাব বুলি আশা কৰিলোঁ আৰু এতিয়া এনজয় কৰক দিয়ক। আমি বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিম। বৃক্ষৰোপণ কৰিব শ্ৰীযুত বিপিন শৰ্মা দলৈ, শ্ৰীযুত সৰ্বেশ্বৰ দাস উপসভাপতি। আমাৰ সন্মানীয় মহোদয় ইতিমধ্যে আপনি আনাইছে অলপ মাটি দিয়ক আপনার
অগণীয়া আমাৰ দৰ্শকসকলে নিশ্চয় জানে যে আদিম যুগত যেতিয়া বস্ত্ৰৰ আবিৰ্ভাৱ হোৱা নাছিলে, শিক্ষা দীক্ষা কম আছিলে, তেতিয়া গছৰ বাকলি গছৰ পাত পিন্ধিয়ে সেই সময়ত জীৱন অতিবাহিত কৰিছিল। এয়া আদিম যুগৰ ছোৱালী। আটাইকে এটি হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ অভিনয় কৃষ্ণ। ধন্যবাদ। আমাৰ প্ৰবাদ আছে যে গাঁৱৰ বা ওচৰে পাজৰে এনেকুৱা হ'লে আমাৰ চামৰা চেণ্ডেল নাকত দি শুহি দিলে ভাল পায় বুলি আমাৰ এটা অন্ধবিশ্বাস আছে। কিন্তু বৰ্তমান সময়ত চিকিৎসা বিজ্ঞানৰ দিনত এই বেমাৰৰ চিকিৎসা সম্ভৱ হৈছে। যিয়ে নহওক, আমাৰ সন্মুখত পৰি আছে মৃগী বেমাৰীৰ অভিনেতা। এয়া সৰা চুলি। আজিকালি যেন এশ বস্তুৱে বৈ নাযায়। ফণিত অহা চুলিখিনিও টেমাত ভৰাই থৈ তাৰ পৰা ষ্টীলৰ বাচন বৰ্তন পোৱা যায়, চাবোনৰ গেছ পোৱা যায়। যদি আছে কোনোবাই দিব পাৰে। নাই যদিও যদি আপোনালোকে ঘৰত আছে, আমি অলপ ৱেইট কৰিম। তেওঁক আৰু অলপ পিছত আৰু আমি আপোনালোকৰ মাজত আগবঢ়াই দিম। ধন্যবাদ। আমাৰ যিখিনি কাৰ্যকৰ্তা তথা বিষয়ববীয়াসকল আছে, তেওঁলোকে বন্তি প্ৰজ্বলনত যাতে অকণমান হাত আগবঢ়াই দিয়ে, তাৰ বাবে মই কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ।
দিবি রাতি तूने जाने करके दिया आसे कौन काहिनी शीरे शीरे की पानी ही अपने थालों ही बिगा जी को हुआ भी वो कुबे जोला सुलीते वो है दूरी बोलो हानी जा मोहनी पुआरा निवीरे होते भुकुरे बिसारे हो घुने ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি চৰা হৈ আহাই এবাৰ কাপনি দি থকত লাগে Thank you.
জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত প্ৰণিপাত জনায়
ওই মাঘৰ ভোগালী ওই বহাগ ধেমালি কৰোঁ ওই হবে মিলি ওই বিহুকে জয় ৰাম বোলা ও ভাল ভাল ৰাইজৰ ভাল পূবে ভঁৰাল পশ্চিমে গঁৰাল উত্তৰে চৰো দক্ষিণেহে গৰু বিহু বুলিয়া ৰাইজৰ কুশলাৰ্থে বোলা জয় বয়ে দিয়া সৰু বয়ে দিয়া সৰু তাৰ চেলেখন পকুৱা তাৰে বুটা বাচি লৈ বহাগৰ বিহুৰ দিনা গাতে ল'বলৈ বয়ে দিয়া সৰু তাৰ চেলেখন পকুৱা তাৰে বুটা বাচি লৈ বহাগৰ বিহুৰ দিনা গাতে ল'বলৈ বয়ে দিয়া সৰু তাৰ চেলেখন আমি হবে আহিছো হুঁচৰি গাই উলাহতে নাচিছো স্বৰ্গতে ওলালে ঐ বাছৰাৰ মুখলে ঐ দুলিয়াই পাতিলে দোলা দুলিয়াই পাতিলে দোলা ঐ কাণত জিলিকিলে ঐ নৰা
জানে ভাই ওই গাতে নু গমেছে ngor sula ওই জিন মইনা মরে দিনতে ওই জিন মইনা মে মলিয়ালে ওই জিন মইনা কোথায় পেলালে মুসি নদীর পার থালিছে দিন কহুয়া পতাতে উড়িছে তোলা দিলে ধন্যবাদ
মহন্ত উৎসৱ উদযাপন সমিতিৰ পৰা পুষ্প আদৰণি জনাইছোঁ। বহুত ধন্যবাদ। শেষৰ পিনে সকলো তেতিয়াৰ পৰা কৈ আছে ন আই লাভ ইউ লাগে আচ্ছা কাকো ইমান ভাল পাইছে ইমান যে আই লাভ ইউ বিচাৰি আছিলে আছে ভালকৈ আছে আলপাজনে আহিছে নে দূৰত ভাল পায় গাঁৱৰ নহয় দূৰৰ আপোনালোকে কেনেকৈ নাপাব আই লাভ ইউ ক'লে মেছেজ কৰি ক'লেই হ'ল আই লাভ ইউ হয় নাই সাউন্ড দিব বন্ধুৱাৰে দি তুমি সোমালাহি বহুদিনৰ পৰা বুকুতে